কবিতাৰ শিৰোনামা স্বাধীনতা। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। স্বাধীনতা। মইতো লিখিব নোৱাৰিলো তোমাৰ নাম মোৰ স্কুলৰ নোট বহি, মোৰ ডেস্ক আৰু গছবোৰত। লিখিব নোৱাৰিলো তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ চেতৰুটিবোৰত, মোৰ শৈশৱৰ প্ৰতিধ্বনি আৰু মৃত্যুৰ দুৱাৰ দলি। লিখিব নোৱাৰিলো তোমাৰ নাম শীতল ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উদাস চৰাইৰ চুবুৰীটো, ভাগিব ধৰা ঘৰবোৰত, সাজিব ধৰা ঘৰবোৰত, জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শব্দত। স্বাধীনতা। লিখিব নোৱাৰিলো মই তোমাৰ নাম বৃন্দাবনত, জম্মু মছজিদত, জালিয়ানৱালাবাগত, মীনাক্ষীপুৰমত, মুৰাদাবাদত, দুলীয়াজানত। লিখিব নোৱাৰিলো মই তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অন্বেষণত আৰু ৩৪টা তাপনি মৰা মোৰ কপাহী কামিজটো। স্বাধীনতা। লিখিব নোৱাৰিলো মই তোমাৰ নাম বন্ধুৰ দীঘল ভূমিয়াবোৰত, আম্বেদকাৰৰ শোৱনি কোঠাত, সংবিধানৰ কোনো এটা দফাত, সুপ্ৰিম কোৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠা, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত। আনকি স্বাধীনতা। লিখিব নোৱাৰিলো তোমাৰ নাম মোৰ দেশৰ তিৰংগ পতাকাখনত। যদিহে কাহানি বা কোনোবা শুভ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তান। স্বাধীনতা। মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য মৰুভূমি, বালি আৰু বৰফত। উদাস চৰাইৰ কণ্ঠ প্ৰত্যেকটো নৱজাতক শিশুৰ কপালত, ঘৰবোৰত, ৰুটিবোৰত, পথাৰবোৰত, মৌমাখিবোৰত, মোৰ কামিজটোত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা ৭০ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ খুৰাবোৰত, দুখৰ দিনৰ বাহুটো, সুখৰ চোতালখনত, মোৰ আই প্ৰতিটো খোজৰ ওপৰত। স্বাধীনতা। সেইদিনা কতেই বা নিলিখিম তোমাৰ নাম